ৰাতিপুৱা লৈ গৈছে আমাৰ ল'ৰাক ফুৰাবলৈ নাথাকে এইফালে ৰ'দ পুৰা টেপটেৰা ওলাইছে আৰু তাক লাগে ফুৰিবলৈ এইফালে বাপেকে ফুৰাবলৈ লৈ গৈছে আৰু মই এতিয়া চাহ তাহ একো খোৱাই নাই মুখ চুখ ধুৱাই নাই ৰাতি 2-3বাৰকৈ উঠিব লাগে যে সেইটো কাৰণে এতিয়া চাহ অকণ বনাম খাম আৰু আহক বাপেকো লগতে একেলগতে খাম বুলি ভাবিছোঁ সেয়া এতিয়া বোলো কাম চামবোৰ আৰম্ভ কৰোঁ আৰু কাম চামত ধৰোঁ আৰু ৰাতিপুৱা এইটো ঢেৰ কাম ওলাই নহয় সেইটো কাৰণে এতিয়া আৰম্ভ কৰি যাওঁ আৰু এফালৰ পৰা এয়া পাকঘৰ দেখিছে নাই আমাৰ পাকঘৰ গোটেই ভঙা চিঙা অৱস্থা নাই মানে পথাৰৰ মাজৰ হয় ঘৰটো বেছি দিনৰ ঘৰো নহয় বেৰ এফালৰ পৰা ভাঙি গ'লো আৰু এফালৰ পৰা বেৰবোৰ ভাঙিয়ে গ'ল কি ক'ব দুখৰ কথা গোটেই এচাকনি পৰি তাৰমানে বেৰবোৰ গতি গুষ্টি নাই আমাৰ কোনো ঘৰটো দেখি পেলাই নাহাঁহিব আৰু দেই কিন্তু এতিয়া সেইটো কাৰণে ভালকৈ ৰাখিবৰ কাৰণে যাতে বেৰবোৰ ভাল এইবোৰ মাটিবোৰ এৰুৱাই পেলালে বেৰখন ওলোটাবৰ কাৰণে ভাল হৈ থাকিবৰ কাৰণে কি কৰিলে এইফালে বাহিৰত আকৌ নতুনকৈ এখন চালি দিছে ইয়াত নতুন মাটি চাটি একো হেৰি কৰাই নাই নতুনকৈ এখন চালি দিছে যাতে এই বেৰখন বেয়া কৰিব নোৱাৰে সেইটো কাৰণে নতুনকৈ এখন চালি দিছে গোটেই ঘৰটো তাৰমানে কি ক'ম আৰু নতুন ঘৰ পথাৰৰ মাজত ঘৰ বনাইছিলোঁ পথাৰ আছিলে এইবিলাক পথাৰৰ মাজত বনালোঁ সুখ নাই মানে মই কৈছোঁ নহয় বনাই কৰি নতুন বেৰবোৰ একো হ'বলৈ নাপালে গোটেই মাটিবোৰ ঢলা এৰাই মানে গোটেইখন পচি মেলি গৈছে আৰু এতিয়া সেইয়াকে আপোনালোকক দেখাইছোঁ আমাৰ ঘৰৰ গতি গুষ্টি এতিয়া আৰু আৰম্ভ কৰিম আৰু কাম চামবোৰত ঘৰটো দেখি কোনো নাহাঁহিব আৰু দেই আকৌ এইফালে এখন আৰু সেই আমাৰ মাইনাটিক শুৱাই পেলি কাম লাগি থাকোঁ অকলশৰীয়া যে এইখনতে শুৱাই পেলাই তাক আৰু মই কামত ধৰোঁ আৰু অকলশৰীয়া হ'লেও বহুত দিগদাৰ হয় নহয় এখন টেবুল এখন বেচিনৰ টেবুল কাঁহী বাতি মাজিবলৈ বনাই লৈছোঁ খাৰাই কাঁহী বাতিবোৰ জাপিহে গৈছোঁ আৰু তাত মাজিমহে এতিয়া আনকালে কি হয় সদায় ৰাতি মই এইবোৰ কাঁহী বাতিবোৰ মাজি কৰিয়ে থওঁ কিন্তু কালি মানে মোৰ ইমান গেছে ধৰিলে গেছৰ ওচৰত মূৰৰ বিষ হৈ গ'ল সেইটো কাৰণে মানে কাম বনবোৰ কৰি থ'ব নোৱাৰিলোঁ সেইটো কাৰণে আজি ৰাতিপুৱা গোটেইখন এখন বজাৰ বনি আছে আৰু